চিত্ৰাংকন আৰু সাংস্কৃতিক কৰ্মশালাৰ সফল সামৰণি। মৰাণৰ সমীপৰ শ'লমাৰী যুৱ সংঘ আৰু বৰপথাৰ আঞ্চলিক চুতীয়া জাতি যুৱ সন্মিলনৰ যুটীয়া উদ্যোগত শ'লমাৰীবাসীৰ সহযোগত যোৱা 15 জুলাইৰ পৰা শ'লমাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত 10 দিনীয়া চিত্ৰাংকন আৰু সাংস্কৃতিক কৰ্মশালাখনিৰ আজি সামৰণি পৰে। বলোৰাম চুতীয়া গাঁওবুঢ়া সোঁৱৰণী প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটিৰ আৰম্ভণি হয় পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে 552 নং শ'লমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নয়ন চুতীয়া আৰু শ'লমাৰী যুৱ সংঘৰ সভাপতি বিদ্যুৎ চুতীয়াই। স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন কৰে বৰপথাৰ আঞ্চলিক চুতীয়া জাতি যুৱ সন্মিলনৰ সভাপতি নিত্যানন্দ শইকীয়াই। অনাগত ভৱিষ্যত সুন্দৰ কৰাৰ উদ্দেশ্যে বৃক্ষৰোপণ নিতান্তই প্ৰয়োজন, এনেদৰে ব্যক্ত কৰে আজিৰ অনুষ্ঠানটিৰ বৃক্ষৰোপক সৰ্বোদয় গাঁও পঞ্চায়তৰ সভাপতি সমাজসেৱক চন্দ্ৰ চুতীয়াই। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি 3টা শাখাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতাখনি। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড স্থানপ্ৰাপ্ত নিহাৰিকা দেউৰী। উল্লেখযোগ্য যে 10 দিনীয়া চিত্ৰাংকন কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষক গুৰু সেৱা কৰি অনাগত সময়ৰ আশীষ গ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত 2টা শাখাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই কুইজ প্ৰতিযোগিতাখনিৰ পৰিচালনা কৰে শ'লমাৰী যুৱ সংঘৰ বিষয়ববীয়া পুলক চুতীয়াই। ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ পিছতেই নলনিবাম মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন চন্দ্ৰ চুতীয়াৰ সভাপতিত্বত মুকলি সভাখনি সম্পন্ন হৈ যায়। মুকলি সভাখনিৰ আঁত ধৰে মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক তথা শ'লমাৰী যুৱ সংঘৰ সদস্য জ্ঞানন্দ চুতীয়াই। কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা সমবেত সংগীতৰ পিছতেই শ'লমাৰী যুৱ সংঘৰ বিষয়ববীয়া গৌতম চুতীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। মৰাণ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ তাৰানাথ নাথ সভাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগায়। সভাখনিত সমাজসেৱক তথা সাংস্কৃতিক কৰ্মী পূৰ্ণানন্দ চুতীয়া, দলপা আদৰ্শ জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক দুৰ্লভ চুতীয়া, নলনিবাম মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোবিন্দ তামুলী, চুতীয়া জাতি যুৱ সন্মিলন চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰুদ্ৰ চুতীয়া, সাংস্কৃতিক কৰ্মী সুনীত হাজৰিকা, সাংস্কৃতিক কৰ্মী তথা শ'লমাৰী গাঁৱৰ উদ্যোগী মহিলা লিলি চুতীয়া, যুৱ সংবাদ কৰ্মী সঞ্জীৱ বৰা, যুৱ সংগঠক বিতুপন বৰাৰ লগতে অঞ্চলটিৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে 10 দিনীয়া চিত্ৰাংকন কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থকা ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড স্থানপ্ৰাপ্ত মৰাণ মহাবিদ্যালয়ৰ 6ষ্ঠ ষান্মাসিকৰ ছাত্ৰী নিহাৰিকা দেউৰী, শ'লমাৰী গাঁৱৰ চিত্ৰশিল্পী দিগন্ত চুতীয়া, বৰপথাৰ গাঁৱৰ সাংস্কৃতিক শিল্পী সুৰভি তামুলীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাখনিত হিমাক্ষী চুতীয়া, ঘনশ্ৰী চুতীয়াৰ লগতে প্ৰশিক্ষাৰ্থীসকলে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাত দলপা আদৰ্শ জাতীয় বিদ্যালয়ৰ ভাৰ্গৱ চুতীয়া, ডাউন টাউন গুৰুকুলৰ উদীপ্ত চুতীয়া, হলি চাইল্ড ইংলিছ একাডেমীৰ আয়াখা চুতীয়া, শ'লমাৰী প্ৰাথমিক বিদ্যালয়ৰ গাৰ্গী চুতীয়াই পুৰস্কাৰ লাভ কৰে। খ শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম স্থান 12ঘৰীয়া মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰবীণ টছা, দ্বিতীয় শ'লমাৰী প্ৰাথমিক বিদ্যালয়ৰ মৌচম চুতীয়া, 12ঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ মনজিত টংলাই তৃতীয় স্থান লাভ কৰে। দলপা আদৰ্শ জাতীয় বিদ্যালয়ৰ সম্ভাৱনা হাজৰিকা, বাল্য বিকাশ বিদ্যালয়ৰ চয়নিকা চুতীয়া আৰু নলনিবাম মজলীয়া বিদ্যালয়ৰ গৌৰৱ ফুকনে গ শাখাত ক্ৰমে
প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। কুইজ প্ৰতিযোগিতাৰ ক শাখাত ত্ৰিদীপ চুতীয়া, জিতুমণি বুঢ়াগোহাঁই, সেউজ প্ৰতিম গগৈ, মানস কুমাৰ ফুকন আৰু নীলোৎপল চুতীয়াৰ দলটি প্ৰথম, গুণগুণ চুতীয়া, দিবাংগনা চুতীয়া, নীলম নয়নী চুতীয়া, বনশ্ৰী চেতিয়া আৰু ময়ূৰী চুতীয়াৰ দলটি দ্বিতীয় স্থানত থাকে। ইফালে খ শাখাৰ কুইজ প্ৰতিযোগিতাত নিবাৰণ বৰা, কৌশিক বৰুৱা, গৌৰৱ ফুকন, জুমন চুতীয়া আৰু তন্ময় বৰুৱাৰ দলটিয়ে প্ৰথম স্থান লাভ কৰে। খ শাখাৰ কুইজ প্ৰতিযোগিতাৰ দ্বিতীয় স্থানত থাকে সম্ভাৱনা হাজৰিকা, সুভাষী চুতীয়া, চয়নিকা চুতীয়া, ঘনশ্ৰী চুতীয়া আৰু চয়নিকা চুতীয়াৰ দলটি। অঞ্চলটিৰ 10খনতকৈ অধিক শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই 10দিনীয়া কৰ্মশালাৰ লগতে সামৰণি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শ'লমাৰী যুৱ সংঘৰ হৈ সভাপতি বিদ্যুৎ চুতীয়া আৰু বৰপথাৰ আঞ্চলিক চুতীয়া জাতি যুৱ সন্মিলনৰ সভাপতি নিত্যানন্দ শইকীয়াই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। নিশ্চয় উপকৃত হ'ব, অকণমান হ'লেও উপকৃত হ'ব আৰু তেওঁলোকৰ সেই চিন্তামনৰ প্ৰতি বা সংগীতৰ প্ৰতি তেওঁলোকৰ এটা ধান এটা আহিছে আৰু তেওঁলোকে শিকিবলৈ সদায় যেতিয়া সেইতে ডাঙৰ হৈ গৈ থাকিব তেতিয়া শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক আগ্ৰহী হ'ব। গতিকে আমি উদ্যোক্তাসকলক এই ক্ষেত্ৰতে ধন্যবাদ জনাইছোঁ যে আগলৈও যে আপোনালোকে আমাৰ গাঁৱত থকা সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে যিখিনি কথা বাহিৰৰ পৰা শিকি আহে তেওঁলোককো যাতে আপোনালোকে বিলাই দিয়ে আৰু আপোনালোকৰ লগতে যাতে এখন কৌশল অনুৰোধ জনাওঁ যে আপুনি ভৱিষ্যতেও এনেকুৱা কৰ্মশালা পাতিব আৰু ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে বিভিন্ন শিক্ষা দিব। এইবছৰ যিটো পাতিছে লেখাকো বেলেগ এতিয়া সৰুৰ পৰাই শিকোৱা উচিত যে ভৱিষ্যতে তেওঁ কি হ'ব। এতিয়া যদিও ক্লাছ 10 পাছ কৰাৰ পিছত মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে দৰকাৰ হয়, মেইনটো হ'ল 11 আৰু 12, কিন্তু আমাৰ ঘৰতে থাকি ছাত্ৰ ছাত্ৰীসকলে দশমলৈকে পঢ়ে, 10লৈকে পঢ়ে, গতিকে সেই সময় হ'ল তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বিভিন্ন দিশত পঢ়িবৰ কাৰণে সেইটো মাত চায়। আৰু আমাৰ অভিভাৱকসকলেও আমাৰ অভিভাৱক আমাৰ মাতৃসকলহে আছে, পুৰুষসকল বগে নাই। গতিকে নিজৰ নিজৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে অকল পঢ়াশালীত চিনাকি দিয়াৰ আগতেই মোৰ প্ৰতি যিখিনি ছাত্ৰ ছাত্ৰীসকলক এখোজ সকলোৱে এই 10 দিনত কি শিকাব পাৰিলো নাজানো, কিন্তু কিছুমান চমু আভাস দিবলৈ চেষ্টা কৰিলোঁ। সকলোৱে যথেষ্টখিনি ধুনীয়াকৈ আঁকিছে। আজি দেখিলা পাছে সৰ্বয় অলংকাৰে ৰাধিকাৰ আছে, সৰ্বয় অলংকাৰে ৰাধিকাৰ আছে। ও মনমোহন গোপিনী জীৱন বজাইছে মুৰুলি যাওঁ বৃন্দাবন, বজাইছে মুৰুলি যাওঁ বৃন্দাবন, বজাইছে মুৰুলি যাওঁ বৃন্দাবন। কদমৰ ধুনুকা ভাঙিলে স্থান ৰাধাৰে গা উদীপ্ত চুতীয়া,
মহাবিদ্যালয়ৰ তাৰানাথ নাথদেৱ লগতে সতীৰ্থসকল আৰু তাৰ লগতে মঞ্চত উপস্থিত জ্ঞাতিবৰ্গসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে যুৱ সংঘৰ শ'লমাৰী যুৱ সংঘৰ সতীৰ্থবৃন্দ সকলোৱে চুতীয়া জাতি যুৱ সন্মিলন অসম চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰাম বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা শ'লমাৰী যুৱ সংঘ আৰু বৰপথাৰ আঞ্চলিক চুতীয়া জাতি যুৱ সন্মিলনৰ উদ্যোগত আৰু শ'লমাৰীবাসী ৰাইজৰ সহযোগত আমি 10 দিনীয়া চিত্ৰাংকন আৰু সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰিছিলোঁ আৰু আজি সামৰণি পৰিছে। এই সাংস্কৃতিক আৰু চিত্ৰাংকন কৰ্মশালাত অঞ্চলটিৰ প্ৰায় 10খন বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। চিত্ৰাংকন কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড স্থানপ্ৰাপ্ত নিহাৰিকা দেউৰী আৰু লগতে সাংস্কৃতিক কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল সুৰভি তামুলী আৰু লগতে দিগন্ত চুতীয়া। আমি তিনিগৰাকী প্ৰশিক্ষকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি চিত্ৰাংকন আৰু সংগীত নৃত্যৰ যি প্ৰাৰম্ভিক কাৰ্য সেইখিনিয়ে সমাপন কৰাত সেইখিনি বুজি পোৱাত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিলে। 10 দিনীয়া চিত্ৰাংকন আৰু সাংস্কৃতিক কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আমি দিনধৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হৈ গ'ল আৰু তাৰ পিছতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু শেষত মুকলি সভাৰে আজিৰ সামৰণি অনুষ্ঠানটি সামৰণি মাৰিলোঁ আৰু আমাৰ সামৰণি অনুষ্ঠানটিত উপস্থিত আছিল মৰাণ মহাবিদ্যালয়ৰ কেমিষ্ট্ৰিৰ সন্মানীয় ডক্টৰ তাৰানাথ নাথ ডাঙৰীয়া লগতে Kita huban tahu sobat hal